কেলিফৰ্ণিয়া টাইপ তেনে লাগি আছে সো যি কি নহওক এটা RPM দি দিওঁ সো আপোনালোকে চাব আৰু ভিডিঅ'ত লাইক এটা দি দিব সো আপোনালোকে এইখন চাব পাৰিছে পুৰা নাককাটিখন ইয়াৰ পৰা দেখা যায় সো নাককাটি হিলখন মানে আমাৰ ইয়াতে ওচৰতে আৰু সো এইটো আপোনালোকে চাব পাৰিছে দিলোঁ সো বাকী আৰু আপোনালোকক কৈছিলোঁ সো ইয়াতে বল্ট কেইবিলাক মান আছিল কেইটামান টোটেল 8টা বল্ট আছিল যিটো মানে মোৰ মানে হ'ল কি নাইকিয়া হৈ গৈছিল মানে এই পৰিছিল না বাইকখন সো হে গাইজ সো আপোনালোকে দেখিব পাৰিছে আজি মোৰ লগত ফ্ৰেণ্ড আহিছে ভালে কেইজন সো কিউট বহু কেইজন আহিছে ইহঁতে ভাবি আছে মানে কি হয়তো ময়ো এটা গৰু যি কি নহওক ইহঁতক বাই বাই দি ইয়াৰ পৰা ওলাই যাওঁ সো গাইজ এতিয়া মানে হ'ল কি আজি ঘৰত বহি বহি মানে বহুতে বেছি বৰ হৈ গৈছিলোঁ সো বৰ হৈ গৈছিলোঁ আৰু লগতে হ'ল কি কামো যিহেতু নাই সো সেইকাৰণে মানে হ'ল কি আজি মানে ভাবিলোঁ অলপমান এনে বাইকত অলপমান ফুৰি আহোঁ আৰু লগতে এটা সৰুকৈ ভিডিঅ' বনাই আহোঁ সো এইটোৱে মানে কথাটো সো আজি যাওঁ কোনপিনে যাওঁ এইপিনে যাওঁ এইপিনে গৈ কিনে আপোনালোকক দেখাই আছোঁ ভালদৰে সো লেটছ গো আজি আপোনালোকে সিমান এটা ফালাফালি দেখা নাপাব ৰাফ ৰাইডিং নাপাব আজি মানে হ'ল কি এনে অলপ লাহে লাহে RPM পাব পাৰে আজি মানে চাউণ্ডটো থাকিব লাগিব না সো বাকী একো নাপায় সো বাকী মানে হ'ল কি ভাল নালাগে সিমান এটা সো এতিয়া কলৈ যাওঁ ভাবি আছোঁ সো আপোনালোকে চাই থাকক ভিডিঅ'টো লগতে আজি অলপমান এনে ভ্লগ কৰিম ট্ৰেডিশ্যনেল টাইপত সো মটো ভ্লগটো প্ৰায় কৰিয়ে থাকোঁ আজি অলপমান ভ্লগিং কৰিম এনে মোবাইলটোৰে সো আপোনালোকে চাই থাকিব সো ইয়াতে ৰখি দিওঁ মানে হ'ল কি ইমান গৰম আনকতো যাবলৈকে মন নাযায় সো হেই গাইজ সো এই প্লেচখনত আহি পালোঁ সো আপোনালোকে চাব পাৰিছে ইয়াত মানে হ'ল কি বহুতেই বেছি মানে পুৰা ঠাণ্ডা আৰু অলপমান ভাল লাগে ইয়াত সো আপোনালোকে চাব পাৰিছে সেইখন যিখন মানে মই ৰাতিপুৱা আহিছিলোঁ এমাহমান আগতে সো আজি মানে হ'ল কি এনে ইয়াত আহিলোঁ আৰু সো আপোনালোকক আগতে যিহেতু ক'লোঁ মই বহুতেই বেছি গৰম আজি সো গৰমত মানে হ'ল কি যাব বিচাৰিলোঁ এঠাইত কিন্তু মানে হ'ল কি যাবলৈ মন নাযায় বহুতেই বেছি গৰম আজি সেইকাৰণে ভাবিলোঁ ইয়াতে অলপমান চিল কৰোঁ অকলে আহিছোঁ সো মইতো অকলে আহোঁ সো আপোনালোকক ৰ'ব বাইকখন দেখাই আছোঁ সো গাইজ এইখন হৈছে আমাৰ বিষ্টখন हमारा प्यारा बीस्ट सो অলপমান বোকা লাগি আছে মানে সেই দিনৰ আগৰ ভিডিওটোত কোৱাৰ দৰে মানে সাৰ্ভিসিংটো দিলু সো মানে হল কি বিশেষকৈ মই আপোনাক যেটো কৈছিলো মানে এয়াৰ ফিল্টাৰটো মানে চেঞ্জ কৰি দিলু পুৰা এয়াৰ ফিল্টাৰটো মানে চালু অলপমান হিমান এটা বিশেষ মানে লেতেৰা হোৱা নাছিল তথাপিও মানে হল কি মই মানে এটো চেঞ্জ কৰি দিলু সো তাৰ পিছত
আৰু হ'ল কি মবিলটো দিলোঁ চ' বাকী আৰু আপোনালোকক কৈছিলোঁ চ' ইয়াতে বল্ট কেইবিলাকমান আছিল কেইটামান টোটেল 8টা বল্ট আছিল যিটো মানে মোৰ মানে হ'ল কি নাইকিয়া হৈ গৈছিল মানে এই পৰিছিল না বাইকখন চ' সেইকেইটা লগাই ল'লোঁ চ' ইয়াতে 1 2 3 চাগে টোটেল 8টা মান আছে চ' বাকী টেনশ্যন নাই চ' গাইজ আপোনালোকে প্লেচখন চাব পাৰে কিমান মানে ভাল লাগি আছে আজি পুৰা মানে কেইদিনমানতো বৰষুণে পৰিল পুৰা মানে একদম খাতাৰনাক বৰষুণ পৰিল চ' আপোনালোকে চাব পাৰে একদম তলত মানে পুৰা মানে একদম পানী আৰু চ' কিন্তু বাকী হৈছে কি মানে হ'ল কি পুৰা একদম ফ্ৰেছ হৈ গৈছে আৰু গছ গছনি চাৰিও পিনে গোটেই পাহাৰ চাহাৰ চ' আপোনালোকে চাব পাৰিছে চ' বাইকখন অৱশ্যে লেতেৰা হৈ গ'ল বৰষুণত সেইদিনা ধুই দিলোঁ যিদিনা মানে ধুলোঁ গাড়ীখন সেইদিনা মানে পুৰা বৰষুণ দি দিলে তাৰ পিছদিনা ওলালোঁ ওলাই কিনে আপোনালোকে চাব পাৰে অৱস্থা কি হৈছে স্ক্ৰীনটো মানে পুৰা একদম মানে বোকাতে মানে বহুত খাই গৈছে চ' বাকী একো নাই আগপিনে সিমান এটা লেতেৰা হোৱা নাই চ' মানে হ'ল কি এক্সজষ্টৰ চিনটো মানে এনেকুৱা হৈ আছে চ' এক্সজষ্টটো মানে মই ৰাতিপুৱা মানে ভাবোঁ লগাওঁ আজি কিন্তু আবেলি হওঁতে মানে ভাবোঁ এই লগাই মানে একো লাভ নাই চ' মানে হ'ল কি এনে ভালতো লাগে চাউণ্ডটো মানে ভাল লাগে বহুতেই বেছি চ' কিন্তু মানে হয় কি পুলিচক মানে সেইটো বহুতেই বেছি বেয়া লাগে চাউণ্ডটো চ' সেইকাৰণে আৰু ভাবোঁ যে বেকাৰ মানে কিয় আৰু পইচা পাতি ভৰিলেতো আৰু ভাই পইচা পাতি ভৰিবই লাগিব বহুতখিনি পইচা পাতি ভৰিব লাগে কাৰণ আগতে মোৰ এবাৰ ধৰিছিল চ' সেই মানে আগৰ যিডাল এক্সজষ্ট আছিল আৰু একৰা বহিকৰ লং এক্সজষ্ট যিডাল আছিল সেইডালত মানে পুৰা ধৰিছিল মানে পুলিচে চ' পুলিচে ধৰি পিনে মানে এতিয়া হ'ল কি বহুতেই বেছি মানে সিহঁতৰ মানে বহুত কিবা কিবি লগাই দিয়ে আৰু এক্সট্ৰা সিহঁতে মানে চাৰ্জ লগাই দিয়ে আপোনাৰ ওপৰত যিটো নহয় সেইটো মানে লগাই দিয়ে চ' তাৰ বাদে মানে হ'ল কি আমনি লাগি যায় চ' সেইকাৰণে ভাবিলোঁ এতিয়া খুলিছোঁ যেতিয়া মানে এতিয়া আৰু কেইমাহমান চলি মানে 1 মাহটো হৈ গ'ল 1 মাহ পাৰ হৈ গ'ল এক্সজষ্ট নথকাকৈ গাড়ীখনত চ' এতিয়া মানে হ'ল কি লাহে লাহে আৰু এই চাউণ্ডটোৱে ভাল লাগি আছে চ' আৰু গাইজ আপোনালোকে আজি মোক ক'ব চ' এই প্লেচখন কেনেকুৱা লাগিছে আজি পুৰা মানে একদম মানে মইতো পুৰা চালিয়া পাই আছোঁ আজি চ' আপোনালোকে এইখন চাব পাৰিছে পুৰা নাগকাটিখন ইয়াৰ পৰা দেখা যায় চ' নাগকাটি হিলখন মানে আমাৰ ইয়াতে ওচৰতে আৰু চ' এইটো আপোনালোকে চাব পাৰিছে পুৰা মানে একদম শৃংগটো মানে একদম ওচৰতে আৰু এইটো চ' ইয়াত দেখা যায় পুৰা চ' কেতিয়াবা তালৈকে যাম সেইটোৰ আপোনালোকে ভ্লগ পাব চ' বাকী এইপিনে আমাৰ আছে পাহাৰখন চ' এইখনৰ নাম হৈছে ভৈৰৱচূড়া চ' আপোনালোকে চাব পাৰিছে একদম পাহাৰখন চ' ইয়াত মানে আজি পুৰা মজা লাগি আছে চ' এই গছডালত কি বা হৈছে চ' বৰষুণতে ভাঙিছে মই চাব পাৰিছে পুৰা বতাহ চ' আজিতো পুৰা মজা লাগি আছে গাইজ আৰু হ'ল কি চ' ভাবিছোঁ কেইটামান মানে মড কৰিম আৰু নতুনকৈ চ' ইয়াতে এটা কিবা এটা মাৰি দিম আৰু লগতে হ'ল কি মোৰ মানে হ'ল কি কৰোঁ এতিয়া বাকী চেনটো গোটাই চেঞ্জ কৰিলোৱে বাকী ইঞ্জিন ৱাইজ মানে গাড়ীখন মানে পুৰা একদম তাগৰা হৈ আছে চ' BS4 V3 R15 চ' বাকী একো টেনশ্যন নাই মানে হ'লকৈ এই বাহিৰা মানে কিছুমান কছমেটিক্স মানে হেৰি হৈ আছে আপোনালোকে এইটো চাব পাৰিছে অলপমান মানে স্ক্ৰেচ পৰি আছে চ' সেইবোৰো মই ঠিক ঠাক কৰিম বাকী তাতে অলপমান ভাঙা আছে নেকি এই প্লাষ্টিকটা চ' এইটো মানে পুৰা চেঞ্জ কৰি দিম এইবোৰ বেছি নহয় দাম চাম একো নাই টেনশ্যন নাই চ' বাকী এইবোৰ চেঞ্জ কৰি দিম চ' এইটোৱে আৰু চ' বাকী এতিয়া বাইকখনত আৰু একো নাই প্ৰব্লেম আৰু মানে হ'ল কি মই ইণ্ডিকেটৰবোৰ মানে চেঞ্জ কৰিব লাগিব চ' ইণ্ডিকেটৰবোৰ মানে হৈছে কি কামৰ মতেতো একদম মানে ফাল্টু মানে চ' লগোৱাৰ মানে এমাহ বেছিতে বেছি 2 মাহমান হৈছিল চ' বৰষুণ দি দিলে চ' বৰষুণত মানে হ'ল কি ইয়াত মানে পানী সোমাই গৈছে চ' পানী সোমাই যোৱাৰ ফলত মানে হ'ল কি এতিয়া মানে এইবোৰ মানে এটা মানে হ'ল কি য়েলো জ্বলে এটা ৰেড জ্বলে মানে সেইটো দেখিয়ে মানে ফাল্টু লাগি যায় চ' সেইটোৱে আৰু চ' বাকী এতিয়া প্ৰব্লেম নাই চ' বাকী মই আপোনালোকক জনাই দিম বাকী কি আপডেট হয় নহয় চ' হেই গাইজ আপোনালোকে আজি চাব পাৰিছে পুৰা মানে একদম অসম হৈ আছে ভিউটো আৰু চ' এইপিনে আমাৰ ব্ৰিজখন মানে ষ্টাৰ্ট দি দিলোঁ ক'ল্ড ষ্টাৰ্ট নহয় বাৰু কিন্তু বহু সময়ৰ পৰা মানে থিয় হৈ আছে তো চ' ষ্টাৰ্ট এটা দি দিলোঁ
চ' মোবিলটো মানে অলপমান ওপৰলৈ আহক। ত' তাৰপিছত মানে হ'ল কি ওলাই দিওঁ ইয়াৰ পৰা। চ' আপোনালোকে ফ্ৰণ্টৰ লুকটো চাওক, একদম মানে পূৰা ছাল লাগি আছে আজি। আৰু বহুত দিনৰ পিছত মানে লুকটো মানে পাই আছোঁ আৰু এনেকুৱাকৈ পূৰা মানে একদম পিছফালে আপোনালোকে চাব পাৰিছে পূৰা মানে একদম ছানছেট হৈছে। চ' এইপিনে আমাৰ বিচখন আপোনালোকে চাব পাৰে, পূৰা মানে একদম খাতাৰনাক লাগি আছে আৰু ভিউটো একদম মানে ক'ৰবাত বেলেগত যেন লাগি আছে, মানে আমাৰ ইয়াতে যেন লগাই নাই মানে পূৰা মানে আগপিনে পূৰা গছ টছ আছে, একদম পূৰা ক'ৰবাত বেলেগত লগা যেন লাগি আছে মোক, কেলিফৰ্ণিয়া টাইপ তেনে লাগি আছে। চ' যি কি নহওক এটা RPM দি দিওঁ। চ' আপোনালোকে চাব আৰু ভিডিঅ'ত লাইক এটা দি দিব। চ' আৰু এটা দি দিওঁ। চ' এইটোৱে। চ' আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা লাগিল মোক কমেণ্টত নিশ্চয় জনাই দিব গাইজ। চ' এতিয়া মানে হ'ল কি এতিয়া ওলাই দিওঁ, মানে মোৰ মানে হ'ল কি কেমেৰাটো বেছি চাৰ্জ নাই। চ' ঘৰলৈ যাওঁ, গৈ কেনে অলপ চাৰ্জ দিব লাগিব। চ' আপোনালোকক নেক্সট ভ্লগত লগ পাই আছোঁ গাইজ। চ' আপোনালোকে ভিডিঅ'টো ছাপোৰ্ট কৰিব। চ' টিল দেন বাই বাই গাইজ, নেক্সট ভ্লগত লগ পাই আছোঁ, বাই।